নমস্কাৰ অনলাইন বিদ্যালয়লৈ সকলোকে স্বাগতম জনাই আজি আমি ক্লাছ 9 ৰ বহুপদ পাৰ্ট 5 লৈ আহিছো তোমালোকলৈ এতিয়া বহুপদত আমি 4টা পাৰ্ট আদায় কৰিলো আৰু আটাইকেইটা পাৰ্টৰে তোমাৰ ডেসক্ৰিপচনত লিংক বিলাক দিয়া আছে গতিকে তাত গলে তোমালোকে আগৰ ভিডিঅ'খিনি চাব পাৰিবা এতিয়া বহুপদৰ উৎপাদক আজি আমি বহুপদৰ উৎপাদক চাম আৰু ইয়াৰ সহায়ত অনুশীলনী 2.4 ত থকা অংক যিখিনি আমাৰ অংক আছে গোটেই অংকখিনি আমি আজি সমাধান কৰিম এতিয়া আহা বহুপদৰ উৎপাদক ইয়াত দিয়া আছিল যদি p of x এটা বহুপদৰ মাত্ৰা বহুপদ যাৰ মাত্ৰা n greater than equal 1 আৰু a যিকোনো এটা বাস্তৱ সংখ্যা তেন্তে x minus a p of x ৰ এটা উৎপাদক হ'ব যদিহে p of x equal to 0 হয় আৰু p of x is equal to যদি 0 হয় কেতিয়া হ'ব p of x is equal to 0 হলে x minus a p of x ৰ এটা উৎপাদক হ'ব এতিয়া আমি এই p of x বা x minus a বুলি কোৱাটো না আমাৰ অকমান বস্তুটো ধৰিবলৈ অসুবিধা হয় কিন্তু আমি যেতিয়া অংক কৰিম এতিয়া অংক কৰোঁতে না একেবাৰে সহজ হ'ব প্ৰথম তোমালোকে চোৱাচোন মই মিলাই মিলি দি কুটি অংকটো সৈতে মিলাই দিম এতিয়া এক্সাৰসাইজ 2.4 লা ইয়াত কোৱেশ্চন নাম্বাৰ 1 কি দিছে এইটো চোৱা কোৱেশ্চন নাম্বাৰ 1 ইয়াত দিয়া আছে তলৰ কোনটো বহুপদ দৰ এটা উৎপাদক x - 1 তাক নিৰ্ণয় কৰা ইয়াত এক নম্বৰ হেইটোই ল ইয়াত কি দিয়া আছে চোৱা x³ + x² + x + 1 ঠিক আছে এই অংকটো যেতিয়া সমাধান কৰিবলৈ যাম আমি কি কৰিম প্ৰথমতে ধৰি লম ধৰা হল p of x is equal to এই বহুপদটো ধৰি লম x³ + x² + x + 1 ঠিক আছে এই বহুপদটো ইয়াত দিয়া আছে x + 1 ৰ উৎপাদক হয় না আমি হেতু চাম এতিয়া আমাক যেটো দিয়া আছে তাৰমানে p of x মানে এইটো হল নে মানে এই এটো এতিয়া কো পাবা a মানে x - 1 কিন্তু আমাক ইয়াত কি দিয়া আছে আমটো হেতু চোৱা x + 1 আকৌ এই বস্তুখিনি লিখি লবা লাগে আকৌ x + 1 x + 1 ৰ শূন্য হল কি হ'ব -1 মানে তাৰমানে আমাৰ a মানে কি ওলালে গম পাইছা a মানে আমাৰ এই -1 হল এতিয়া শূন্য কেনেকৈ নিৰ্ণয় কৰে সেইটো কথা আমি আগৰ ক্লাছ বিলাকত কৰিছো গতিকে আগৰ ক্লাছ বিলাক তোমালোকে চাবা তেতিয়া গোটেই বস্তুখিনি বুজাত সুবিধা হ'ব এতিয়া x + 1 ৰ শূন্য হল -1 এতেকে p of x ৰ জায়গাত কি হ'ব -1 তাৰমানে এইটো p of a is equal to 0 যদি p of a is equal to 0 হয় তেতিয়া হলে এই x + 1 টো কি হ'ব p of x অৰ্থাৎ এই বহুপদটোৰ এটা উৎপাদক এই উৎপাদক উপপাদ্যতে মিলি থাকে গোটেই বস্তুটো ঠিক আছে এতিয়া p of -1 is equal to কিমান হ'ব চোৱা -1 কিউব প্লাস -1 স্কয়ার এটা কথা মন কৰিবা ইয়াত প্লাস আছে এটা প্লাসে মাইনাসে মাইনাস কৰি নিদিবা কাৰণ x ৰ জায়গাত আমি -1 বহাইছো ইয়াত প্লাস চিন আছিল প্লাসে হল এই x ৰ জায়গাত -1 স্কয়ার আছিল স্কয়ার কৰিছো আকৌ প্লাস আছে নে তাৰ পাছতে ব্ৰেকেট দি পেলাই -1 লিখা পাছত ব্ৰেকেটটো আমি খুলিম এতিয়া ইয়াত ব্ৰেকেট খুলিলে কি হ'ব চোৱা -1 তিনটা পূৰণ হলে কি হ'ব -1 হ'ব -1 কিউব মানে -1 স্কয়ার তাৰমানে কি +1 গতিকে এটো +1 হ'ব আকৌ এটো কি হ'ব প্লাসে মাইনাসে মাইনাস গতিকে এটো -1 +1 এটা এটা কথা মন কৰা ইয়াত -1 +1 এই দুটা কেনসেল হৈ গ'ল এটো -1 +1 এই দুটাও কেনসেল হ'ল গতিকে কি থাকিল 0 এটো কোনে মিলিলে নে p of a যদি 0 হয় অৰ্থাৎ ইয়াত a জায়গা কি আছে -1 যেহেতু p of -1 is equal to 0 কৈছিলে p of -1 is equal to যদি 0 হয় তেন্তে হলে x minus a p of x ৰ এটা উৎপাদক p of -1 is equal to 0 গতিকে আমাক কি দিছিলে x + 1 হল p of x ৰ এটা উৎপাদক কি দিয়া p of x মানে কি এটো গতিকে x + 1 হল x³
প্লাস x স্কয়ার প্লাস x প্লাস 1 ৰ এটা উৎপাদক হল এটা আমাৰ সমাধান হল একেদৰে কোৱেশ্চন নম্বৰ 1 আৰু কেইটামান দিছে তলত সেইকেইটা উৎপাদক হয় নে নহয় তোমালোকে কৰি চাবা ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আহিম এতিয়া এক্সাৰসাইজ 2.4 কোৱেশ্চন নম্বৰ 2 টা আমাক দিয়া আছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে g of x p of x ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা ইয়াত মই কোৱেশ্চন নম্বৰ 3 টো লৈছো 2 3 ইয়াত p of x ৰ ভ্যালু দিয়া আছে চোৱা p of x ৰ ভ্যালু কিমান দিয়া আছে x cube minus 4x square plus x plus 6 আৰু g of x দিয়া আছে g of x is equal to কিমান দিয়া আছে এইটো চোৱা x minus 3 হল এতিয়া এটো আমি যেতিয়া সমাধান কৰিম আমি ডাইৰেক্টলি লিখিম দিয়া আছে given p of x is equal to x cube minus 4x square plus x plus 6 আকৌ g of x is equal to x minus 3 শূন্য হল শূন্য কিমান হ'ব x minus 3 গতিকে মাইনাস আছে গতিকে তো 3 হ'ব কাৰণ শূন্য সদায় x plus 3 থকা হলেতো শূন্যটো minus 3 হ'ল আৰু ইয়াত x minus 3 আছে গতিকে শূন্যটো হ'ব 3 অৰ্থাৎ plus 3 হ'ল এতেকে আমি এবাৰ কি কৰিম এই x ৰ ঠাইত 3 বহাই চাম p of x টো আমি p of 3 গতিকে x ৰ ঠাইত কি লিখিম 3 গতিকে 3 cube minus 4 into cube 3 square plus 3 plus 6 এটা তো সো কিমান হ'ব 3 cube তা মানে 27 minus 3 square মানে 9 9 ৰ লগত 4 কি হৈছে পূৰণ গতিকে 4 9 36 plus 3 plus 6 এটা সো 27 যোগ 3 30 30 যোগ 6 36 হলনে 36 minus 36 তা মানে প্লাস হৈ থকা কিটা প্লাস কৰি দিলু এতিয়া সো 36 minus 36 সমান কিমান 0 অর্থাৎ p of t is equal to 0 তা মানে এই মতে মিলি আছে p of t is equal to 0 t মানে কিমান ইয়াত a জায়গা a আছে ইয়াত 3 আছে গতিকে p of t is equal to 0 গতিকে আমি কি লিখিব পাৰিম g of x is equal to x minus 3 whole p of x is equal to x cube minus 4x square plus x plus 6 বহুপদৰ এটা উৎপাদক এটা বহুপদৰ উৎপাদক হ'বলৈ হলে এই কন্ডিশনটো হ'বই লাগিব মানে p of a is equal to 0 অৰ্থাৎ আমাৰ এই ৰাশিটোৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াত এটা শূন্যটো কি ইয়াত শূন্যটো 3 হৈছে গতিকে p of t is equal to 0 ঠিক আছে এতিয়া আমি ইয়াত পিছৰ কোৱেশ্চনটো লাইম এটা কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 মই নম্বৰটো লৈছো কিন্তু কোৱেশ্চন নম্বৰ 3 টো দিছে কি চোৱা x minus 1 p of x ৰ এটা উৎপাদক হয় যদি হয় তেন্তে k ৰ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে এটা উৎপাদক হয় বুলি কোৱা আছে কিন্তু গতিকে আমি কি লিখিম চোৱা আমাক কি আছিল এটো ইয়াত সমাধান কৰিবলৈ যাওঁতেনে কি লিখিম x minus 1 p of x equal to ইমানৰ এটা উৎপাদক আমি এটো লিখিম যেহেতু x minus 1 p of x is equal to p of x ৰ এটা উৎপাদক বুলি লিখিলে হ'ল কিন্তু p of x ৰ আমাৰ মান দিয়া আছে না x kx square minus root 2x plus 1 যেহেতু x minus 1 এখনো তেনেকৈ লিখি x minus 1 whole p of x is equal to মানৰ উৎপাদক তেতিয়াহলে চোৱা এই বস্তুটো x minus 1 p of x ৰ এটা উৎপাদক ইয়াত কি হলনে ইয়াত কি হৈছে x minus a আছিল ইয়াত x minus 1 এটো p of x দিয়া আছিল ইকুৱেল টু দিয়া নাছিল কিন্তু p of x ৰ এটা উৎপাদক গতিকে কি লিখিম p of a is equal to 0 কিন্তু আমি a is equal to 0 লিখিম জানো আমাৰ কি হ'ব p of
1 is equal to 0 কাৰণ ইয়াৰ শূন্যটো কি হ'ব x - 1 ৰ শূন্যটো হ'ব 1 ইয়াত x - a ৰ শূন্যটো x - a গতিকে p of a হৈছে ঠিক আছে ইয়াত x - 1 গতিকে p of কি হ'ব 1 আমি এটো মিলালে হ'ল পাৰো এটাকে ডাইৰেক্টলি লিখো p of 1 is equal to 0 হল এটাকেও লিখিব পাৰা গতিকেও লিখিব পাৰা এটা p of 1 এটো মন কৰা খুব ইন্টারেস্টিং p of x is equal to a ৰাখিটো আছে তেতিয়ালে p of 1 is equal to কিমান হ'ব ইয়াত চোৱা k আছিল p of x is equal to এটো আছিল গতিকে p of 1 চোৱা ইয়াৰ জায়গায় 1 x ৰ জায়গায় আমি 1 বহাই যাম k into 1 square whole minus root 2 into 1 plus 1 is equal to 0 k এর মান নির্ণয় কৰিব কৈছে গতিকে ইয়াৰ পৰা আমাৰ k এর মানটো ওলাব এটো 1 স্কয়ার মানে 1 আৰু 1 ৰ লগত k পূৰণ কৰিলে কি হ'ব k হ'ব minus root 2 into 1 তাৰ মানে কিমান root 2 এ হ'ব আৰু এটো plus 1 is equal to 0 এতিয়া আমি সমান চিহ্নৰ k1 টো উলিয়াই পেলাম সমান চিহ্নৰ ফালে এটা মানটা লৈ গলে √2 - 1 অৰ্থাৎ k এর মানটো কিমান ওলালে আমাৰ k1 টো হলগে √2 - 1 একেদৰে কোৱেশ্চন নাম্বাৰ 3 আৰু কেইটামান অংক দিয়া আছে সেইকেইটা তোমালোকে কৰি চাবা ইয়াৰ পিছত আমি এতিয়া আমি কোৱেশ্চন নাম্বাৰ 4 ত দিয়া আছে উৎপাদক বিশ্লেষণ কৰা আৰু ইয়াত এক নম্বৰ কোৱেশ্চনটো দিছে 12x স্কয়াৰ - 7x + 1 এটা উৎপাদক বিশ্লেষণ আমি উৎপাদক উপপাদ্যৰ সহায়ত কৰিব পাৰো কিন্তু উৎপাদক বিশ্লেষণটো এটা আমি কি কৰিম মধ্যম পদ বিভাজনৰ দ্বাৰা কৰিম এতিয়া মধ্যম পদ বিভাজন মানে আটাইতকৈ ডাঙৰ কথাটো এনেকুৱা ধৰণৰ যেতিয়া দিয়া থাকিব বহুপদটো ইয়াক সদায় আমি কাৰ লগত তুলনা কৰিম ax স্কয়াৰ এটো এটা দ্বিঘাত বহুপদ ax স্কয়াৰ প্লাস bx প্লাস c এটা চোৱা এই অংকটোত a এর জায়গাত কি আছে ইয়াত a এর জায়গাত আছে 12 তেতিয়ালে a = 12 হল আচ্ছা b এর জায়গাত কি আছে এটো চোৱা b এর জায়গাত মন কৰিবা ইয়াত প্লাস b ইয়াত কিন্তু -7 আছে গতিকে b = কিন্তু আমাৰ কি হ'ব -7 c এর জায়গাত কি আছে c এর জায়গাত 1 c আগত প্লাস চিহ্ন আছে ইয়াৰ 1 ৰ আগত প্লাস চিহ্ন গতিকে c = 1 এটা মধ্যম পদ বিভাজন কৰিব কাৰণে আমি সদায় কি কৰিম আমাৰ প্ৰথম কথা হ'ল a আৰু c ৰ পূৰণফলটো চাম a পূৰণ c a মান কিমান আছিল 12 c মান কিমান আছিল 1 তাৰ মানে কিমান হৈ গল 12 এতিয়া এই 12 ৰ উৎপাদক কিমান এতিয়া চোৱা কি কি সংখ্যা পূৰণ কৰিলে আমি 12 পাম 12 পূৰণ 1 সমান 12 হ'ব হয়নে 6 পূৰণ 2 6 দুগুণ 12 হ'ব হল 3 4 পূৰণ 3 বা 3 পূৰণ 4 একে কথা 3 4 গুণ 12 হল আৰু কিবা আছে নেকি নাই এটা ইয়াৰ মধ্যম পদটো চোৱা মধ্যম পদটো কিমান 7 -7 গতিকে একদম সহজ কিন্তু একনলৈকে চালো 12 ৰ উৎপাদক আমি এইটা পাম 12 ৰ উৎপাদক কি পাম 1 2 3 4 6 12 গতিকে 12 যিবোৰ উৎপাদক পাম সেই উৎপাদকবোৰৰ ভিতৰত কোন দুটা যোগ কৰিলে আমি 7 পাম মানে এনেকুৱা একদম ইজি মেথড এটা চোৱা a জায়গাত থকা সংখ্যাটো আৰু c জায়গাত থকা সংখ্যাটো দুইটা সংখ্যা পূৰণ কৰিলে কিমান পায় 12 ইয়াত 12 লিখি দিলো হল মাজত কি আছে -7 গতিকে ইয়াত চিনৰ সহায় লিখিবা -7 হল এতিয়া 12 ৰ উৎপাদকৰ ভিতৰত কোন দুটা সংখ্যা যোগ কৰিলে 7 পায় মাইনাসটো বাদ দিয়া 3 4 গুণ 12 গতিকে 4 আৰু 3 4 এ 3 যোগ কৰিলে কিমান 7 পাম হল ইয়াত 7 লিখি কিন্তু -7 আছিল গতিকে
-4 -3 কাৰণ -4 -3 সমান -7 হলনে আমাৰ মেইন বস্তুটো এইটো খুব ভালদৰে চাবা কাৰণ এই উৎপাদক বিশ্লেষণ এতিয়া আমাৰ লাগে থাকিব ক্লাছ 10 তো বহুতখিনি আছে হল গতিকে এটো কি কৰিলো 12x স্কয়াৰ মাইনাস মাইনাস চিন আছে এতিয়া ইয়াত বা মাইনাস গিটা আছে কাৰণে মাইনাস কৰিলো যদি মাইনাস চিনটো নাই বুলি ধৰ বলে প্লাস চিন আছে তেতিয়া কি হ'ব 3 যোগ 4 সমান 7 হয়নে গতিকে এটো মাজত কি লিখিম 4 যোগ 3 হল x প্লাস 1 অৰ্থাৎ 3 আৰু 4 পূৰণ কৰিলে 12 পোৱা যায় হয়নে 3 পূৰণ 4 বা 4 পূৰণ 3 12 পাম আৰু 3 যোগ 4 বা 4 যোগ 3 তেতিয়া কি পাম 7 পাম আমাৰ মধ্যম পদটো কিন্তু পাব লাগিবই ঠিক আছে এতিয়া একৰণলৈকে হল এতিয়া চোৱা 12x স্কয়াৰ এটো কি হ'ব -4 ইফালে x টো ভিতৰলৈ যদি পূৰণ কৰিলে কি হ'ব -4x মাইনাস এ প্লাস এ এটো মাইনাস 3 আৰু x টো যদি পূৰণ কৰি দিও ভিতৰলৈ কি হ'ব -3 প্লাস 1 এতিয়া এই প্ৰথম দুটাৰ ৰাশিৰ পৰা কি কমন আহিব চোৱা 3 4 গুণ 12 গতিকে 4x এটা যদি কমন আহে তেতিয়ালে কি হ'ব ইয়াত 3 4 গুণ 12 আৰু x 3 4 গুণ 12 হ'ল x গুণ x স্কয়াৰ ঠিক আছে মাইনাস 4x টো কমনে ললো গতিকে ইয়াত কি থাকিলে 1 হলে এই কিটা এতিয়া মেইন কথাটোলে আহা 4x into 28x minus 1 এটো পূৰণ কৰিলে কিন্তু এই ওপৰৰ এই ৰাশিটো পাব লাগিব পামনে 3 4 গুণ 12 x স্কয়াৰ মাইনাস এ প্লাস এ মাইনাস হল এতিয়া এই দুটা ৰাখিলে আহা ইয়াত মই -1 এটা কমন লৈছো কিয় কমন লৈছো কাৰণ ইয়াত কিমান ওলালে 28x - 1 গতিকে ইয়াতো কিমান ওলাব লাগিব 28x -1 into 28x তাৰ মানে -28x হয়নে ইয়াত প্লাস আছে 1 ৰ লগত কি পূৰণ কৰিম গতিকে 1 গুণ 1 হ'ব কিন্তু এই যে প্লাস চিন আছে সো মাইনাস এ প্লাস ওপৰ ৰাখিটো পাম নে নাই সেইটো আমি চাব লাগিব আৰু এই ৰাশি দুটা একে হ'ব লাগিব একে হলে এটা কমন আহিলে এটো কি কমন আহিলে 28x - 1 আমি কমন ললো থাকি গল কি 4x - 1 এতিয়া আমাক এই যে উৎপাদক বিশ্লেষণ কৰিব দিছে এই ৰাশিটো আমি দুটা পালো অৰ্থাৎ এই ৰাশি দুটা যদি পূৰণ কৰো আমি আকৌ এই ৰাশিটোই পাম কিন্তু বেছি খুব জটিলতাৰ মাজলৈ যাব নালাগে তোমালোকে এইটো অলপ ধৰিব পাইছা বুলি ভাবিছো এতিয়া আমি বেলেগ এটা কোৱেশ্চন চাওছো ইয়াৰে এটা ফৰ উৎপাদক বিশ্লেষণৰ আমি কোৱেশ্চন নাম্বাৰ 3 টো আহিব ইয়াত কি দিয়া আছে 6x স্কয়াৰ প্লাস 5x - 6 কি কৰিব লাগে উৎপাদক বিশ্লেষণ মই প্ৰথমেই কৈছিলো সদায় এনেকুৱা দিয়া থাকিলে দ্বিঘাত বহুপদ দিয়া থাকিলে আমি ax স্কয়াৰ এর সাধাৰণ ৰাশিটোৰ লগত তুলনা কৰিম ইয়া সাধাৰণ ৰাশিটো হ'ল ax স্কয়াৰ প্লাস bx প্লাস c এতিয়া ইয়াত আমাক যেটো দিছিলে এর জায়গাত কি আছে তুলনা কৰা এর জায়গাত আছে 6 গতিকে এর মান হ'ল 6 b জায়গাত কি আছে এটো চোৱা b 5 আছে হ'ল c ইয়াত প্লাস c ইয়াত কিন্তু -6 গতিকে এটো হ'ব কিমান -6 আমি তুলনা কৰি পালো হলে এতিয়া আমি চিন বিলাকলে না যাও ইয়াত চিন বিলাক প্লাস চিন সব এটো হে মাইনাস আছে হলে ইয়াৰ কামটো কিমানতে আদায় আমি খালি a b c কিটা চাই লব লাগে প্ৰথম কাম হ'ল a into c a মানে আছিল 6 b মানে আছিল -6 চিনটো যেন হোক প্লাস মাইনাস এতিয়া প্লাস মাইনাসে মাইনাস 636 কাৰণ আমি চিনৰ কথাটোলে পিছত আহিম মই বহুৱাই গৈছো চিন মতে বহুৱাই গৈছো কিন্তু চিনৰ কথাটোলে পিছত আহিম এৰ মান 6 b মান 6 বুলি ধৰি ললে 6 পূৰণ 6 সমান কিমান 36 -6 আছে কাৰণে মাইনাস আহিল মাইনাস প্লাস পূৰণ হয় এতিয়া 36 ৰ উৎপাদক কি হেতু চোৱা 36 কি সংখ্যা পূৰণ কৰিলে 36 পোৱা যায় আমি যদি চাও 3 বাৰ 36 হয়নে তেতিয়ালে
9 4 9 36 হল নে মানে 6 6 36 হল নে হল এতিয়া এটা কথা আমাক মধ্যম পদটো চোৱা মধ্যম পদটো কি 5 এটা মধ্যম পদৰ কথালে হতেনে সদায় এইটো চোৱা 36 আমাক লাগে 5 প্লাস 5 লাগে কিন্তু 9 4 যদি দিও 4 9 36 হয়নে 9 ৰ পৰা 4 বিয়োগ কৰিলে আমি 5 টো পাম মানে 9 - 4 = 5 গতিকে আমি এই 5 ৰ জায়গাত কি বহাম চোৱা 6x² plus 9 - 4 x - 6 হল এতিয়া চোৱা 6x² plus এইটো 9 টো লগত x পূৰণ কৰি দিলে কি হ'ব 9x plus এ মাইনাস এইটো মাইনাস এইটো প্লাস এইটো মাইনাস গতিকে পূৰণ হৈ যায় না গতিকে 4 * x তামান কি হ'ব 4x - 6 হল এতিয়া চোৱা প্ৰথম এই দুটাৰ পৰা কি কমন আহে ইয়াৰ সাধাৰণ উৎপাদক 9 আৰু 3 9 আৰু 6 ইয়াৰ সাধাৰণ উৎপাদক কিন্তু 3 আৰু এটা আছে x মানে x দুইটা এটা আছে নহয় 3 * 6 x এটা বাহিৰলৈ গ'ল ইয়াত এটা থাকিলে প্লাস 3 * 3 = 9 x টো বাহিৰলৈ গ'ল থাকিল এতিয়া এইটো পূৰণ কৰি এইটো পাও না সেইটো চোৱা 3 * 6 x পূৰণ x x² হল 3 * 3 = 9 লগত x আছে গতিকে 9x মাইনাস মই কি কমন লম 2 হে কমন লম কিয় চোৱা twice x থাকিব লাগিব কিন্তু গতিকে 2 কমন ললে -2 কমন ললে twice x হৈ গ'ল কাৰণ -2 * twice x তাৰ মানে কি -4x ইয়াত মাইনাস আছে ডেফিনেটলি ইয়াত প্লাস হ'ব কাৰণ মাইনাস এ প্লাস এ মাইনাস গতিকে 2 * 3 = 6 হলনে এই ৰাখিতে মিল আছে নে গতিকে ইয়াৰ কমন হলে কি হ'ব twice x plus 3 এটো থাকিলে ইনটু থাকি গল কি থাকি গল twice x আৰু -2 গতিকে twice x - 2 হল এতিয়া এই যেটো আমাক ৰাখি দিয়া আছিল যেটো বহুপদ দিয়া আছিল এই বহুপদটোৰ উৎপাদক হল এই দুটা অৰ্থাৎ এই দুটা ৰাখি যদি আমি পূৰণ কৰো তেনহলে আমি এটো পাম নে নাপাম আমি পৰীক্ষা কৰি চাব পাৰো ক্লাস 7 তো অলপ আছিলে ইয়াৰ এইটোটো আছে গতিকে অলপ আমি শিকি আহিছিলো এই সৰু ক্লাছত তথাপিও ক্লাস 9 ত ইয়াৰ প্ৰয়োগটো অলপ বেছি আছে ক্লাস 10 তো আৰু বেছি আছে গতিকে এখিনি ভালদৰে শিকাটো খুব প্ৰয়োজন ঠিক আছে এতিয়া twice x - 2 এটা পূৰণ কৰিলে চোৱাচোন কি হ'ব twice x into twice x - 2 plus 3 into কি হ'ব twice x - 2 হ'ব এতিয়া চোৱা 3 * 6 6 x² minus 2 * 4 4x plus 3 * 3 = 9x plus a minus 3 * 6 হলে এইটো চোৱা 6x² হল plus 9x minus 4x কি হ'ব plus 5x হল minus 6 গতিকে এই ৰাখিটো পালনে এই দুটা পূৰণ কৰি গতিকে ইয়াৰ উৎপাদক হল এই দুটা হল একেদৰে তোমালোকে ইয়াৰ পাছত আৰু কিছুমান অংক দিয়া আছে সেই অংকখিনি তোমালোকে নিজে কৰি চাবা ইয়াৰ পাছত মই তোমালোকলৈ লৈ আহিম ইয়াৰ পিছৰ যেটো অধ্যায় আছে মানে পিছৰ অধ্যায় নহয় ইয়াৰ 2.5 ৰ যিখিনি মেথছ আছে সেইখিনি লৈ তোমালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ আহো ধন্যবাদ